তো হেল্ল' গাইজ ৱেলকাম বেক টু ষ্টাৰ অসম ইউটিউব চেনেল। বন্ধুসকল, মই ৰাজদীপ। তো গাইজ, মই আজি উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত এটা সৰু গাঁৱত, বাইচা বুলি নেকি কোৱা হয়। তো আজি মই তাত উপস্থিত আছোঁ আৰু মই কিয় আছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো নিশ্চয় চাই যেতেন। কাৰণ আমাৰ মানৱ জাতি আমিনো আজিকালি কিমান বছৰ বাচি থাকোঁ, 50 বছৰ, 60 বছৰ বা ধৰি লওক টানি টুনি 70 বছৰলৈকে আমি জীয়াই থাকোঁ। তো মই আজি আপোনালোকক এনেকুৱা এজন মানুহ দেখাম, তেওঁৰ বয়স আপোনালোকে শুনিলেও চকু কঁপালত উঠিব। তেওঁৰ বয়স হৈছে 135 বছৰ আৰু তেওঁ এতিয়ালৈকে কি খায়, তেওঁ খোজকাঢ়িব পাৰে নে নোৱাৰে, আৰু গোটেইখিনি আৰু মই কথা আজি জানিম। তো আপোনালোকে ভিডিঅ'টো মোৰ লগত শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। তো আমি পেটাৰ নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। তো গাইজ, মই বৰ্তমান আহি আৰু সেই ঘৰটো আহি পালোঁ, যিটো নেকি 135 বছৰীয়া ককা বুলি মাতিছোঁ বাৰু। তো মই তেওঁক দেখাম আৰু তেওঁৰ নাতিনীও আছে, তেওঁৰ নাতিনীৰ পৰা মই জানিম। কাৰণ ককাইটো এতিয়া কিছুমান কথা ক'লেই চাগে আপোনালোকে বুজি নাপাব আৰু সিমানখিনি বুজিও নাপায়। তো মই তেওঁৰ নাতিনীক সুধিম আৰু পোনপ্ৰথমে মই ককাজনক দেখাই আছোঁ, তেওঁ কি ধুনীয়াকৈ বহি আছে। তো মই প্ৰথমটো আপোনালোকক সেই ক্লিপটো দেখাই আছোঁ। তেৱে ভাত খায় নে নাখায়, না তেৱে কি খায় আৰু কেনেধৰণে থাকে, আৰু তেওঁ খোজকাঢ়িব পাৰে নে নাই, মই গোটেইখিনি কথা তেওঁৰ নাতিনীৰ পৰা জানিম। কাৰণ মই আগতেও ক'লোঁ, তেওঁ একচুৱেলি বেছি কথা ক'ব জানে, ক'লেও মানে কি আপোনালোকে চাগে বুজি নাপাব, কাৰণ 135 বছৰ পাৰ হৈ গ'ল। তো এতিয়া কথা কোৱাত চাগে নিশ্চয় অলপতো বুজি যাবই। তো মই পোনপ্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ। তো একচুৱেলি এওঁৰ বয়সটো 135 বছৰ। হয় 135 বছৰ। তো এওঁক কথা কোৱাত অলপ প্ৰব্লেম হৈ চাগে ন এতিয়া? হ'ব, মানে অলপমান প্ৰব্লেম হয় চাগে, কিন্তু তথাপিও মানে কথাও পাৰে ভালকৈ। সেইটো আৰু আপোনালোকে বুজি পায় আৰু? বুজি পাওঁ আৰু খোজকাঢ়িব পাৰে ভালকৈ। এনে ভাত খায়নে এতিয়া? ভাত খায়। ভাত চাহ পানী চব খাব পাৰে? চাহ পানী খাব পাৰে, খোজকাঢ়িব পাৰে। তো এৱে মানে কি এতিয়ালৈকেও মানে খোজকাঢ়ি আছে। 135 বছৰ হৈছে, কিন্তু হ'লেও মানে এওঁ আজিও খোজকাঢ়ি আছে। এইটো একদম ভাবিব লগা কথা। আৰু মোৰ হিচাপত চাগে মই আজিলৈকে 135 বছৰীয়া ককা মই দেখা নাই, মানে ক'তোৱে দেখা নাই। যদি আপোনালোকে যদি ক'ৰবাত যদি কোনোবাই দেখা পাইছে, তে মোক কমেণ্টত আপোনালোকে জনাবচোন। কাৰণ মোৰ হিচাপত চাগে কোনোৱে মানে মই দেখা নাই। যদিও কোনোবাই দেখা পাইছে, মই দেখা নাই। মোক নিশ্চয় আপোনালোকে যাতে কমেণ্টত জনায়, যদি 135 বছৰীয়া এনেকুৱা মানুহ দেখা পাইছে। আৰু মানে মোৰ আৰু দুটামান কুৱেশ্যন আছে, যে ককাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী আছিল মানে 5জন। 5জন আছিল। আৰু পাঁচজনে আছেনে এতিয়াও? এটা মৰিছে এতিয়া বৰ্তমান 4জন আছে। অঁ আচ্ছা, তেওঁৰ ল'ৰা মৰিছে, কিন্তু তেওঁ আজিলৈকে জিন্দা আছে। তো মই তাৰে মাজতো সুধিম যে ককাই পেঞ্চনৰ পইচা পায় নে নাপায়? পায়, বহুত দিন পিছে মানে 4-5 মান পিছে পায়। এনে কিমান দিন পিছত পায়? 4-5 মাহ। তো এইটো বেয়া কথা। কাৰণ এনেকুৱা বুঢ়া মানুহ এজন, তেওঁৰ ল'ৰাও বুঢ়া হৈছে, তো চলাত অলপ অসুবিধা হয়। তো পেঞ্চনৰ পইচাটো বোলে 4 মাহ, 5 মাহ, 6 মাহলৈকে বোলে দেৰি হয়। তো তাৰে পিছতহে অলপ কিবা পায়। তো মোৰ হিচাপত এনেকুৱা নকৰিলে হ'ল। কাৰণ সৰুক্ষেত্ৰী সমষ্টিৰ MLA আপোনালৈ মোৰ ৰিকুৱেষ্ট, যাতে এই বুঢ়া মানুহজনৰ পেঞ্চনটো যাতে মাহে মাহে পায়। কাৰণ এওঁৰো চলাত বহুত কষ্ট হয় চাগে, আৰু তেওঁৰ ল'ৰা ছোৱালীৰো বহুত বয়স হৈছে। কাৰণ এওঁৰে যদি 135 বছৰ হৈছে, তেওঁৰ নাতিনী কিমান ডাঙৰ হৈ গৈছে, আৰু তেওঁৰ ল'ৰা বুঢ়া হৈ গৈছে, তেওঁৰ ল'ৰাৰ ছোৱালীও বিয়া দিছে ন, আৰু তেওঁৰ ঘৰতো নাতিনী হৈছে। তো এই মানুহজনে কেনেকৈ চলে? তো সেইটো যাতে সৰুক্ষেত্ৰী সমষ্টিৰ MLA বা যিমানবোৰ আছে আৰু আপোনালোকে যাতে এওঁক অলপ চাই, আৰু মোৰ এইখিনি ৰিকুৱেষ্ট আপোনালোকলৈ। কাৰণ মানুহজন বহুত কষ্টত ভুগি আছে। তো পেঞ্চনৰ পইচাটো যাতে এওঁৰ মাহিলীয়ে কৰি দিয়ে, আৰু তেতিয়া বেছি ভাল হয় ন। ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন ডাঙৰীয়া,
তেওঁক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আমাৰ এই দাদাৰ কাৰণে অলপ মানে চাব আপোনালোকে, আপুনি অলপ চাব, আপোনাৰ চৰকাৰ অলপ যাতে চায়, সেইখিনি মোৰ ৰিকুৱেষ্ট। আৰু বাকী ঠিকেই আছে চব, মানে এইখিনি আৰু বাছ তো এওঁৰ কথা হ'ল যে ককাজনক অলপ চাব লাগে, কাৰণ এওঁৰ বৰ্তমান একো উপায় নাই। মানে যোনে যি পাৰে এওঁক যদি অলপ সহায় কৰে তেওঁ মানে কি এওঁৰ কাৰণে বহুত ভাল। আৰু কাৰণ মই লেজেণ্ড বুলি ক'ম, এইখন গাঁৱত চাগে এওঁৰ দৰে বয়সীয়াল নাই ন। নাই। তো মই এওঁক লেজেণ্ড বুলি ক'ম, কাৰণ মই আজিৰ পৰা এইখিনি ডাঙৰ হ'লোঁ, মই ক'তো দেখা নাই ইমান বয়সৰ মানুহ। তো মই এওঁক লেজেণ্ড বুলি মই ক'লোঁ আৰু। তো গাইজ মানে আৰু এটা কথা হ'ল যে ককাই বৰ্তমান গা ধুওঁতেতো মানুহ এজন লাগে, বা ধৰি লওক যে বাথৰুম লাগিলেওতো মানুহ এজন লাগিব, কাৰণ ককাৰ গাততো ইমান বল নাই। তো ইয়াৰ পিছত তোন এজন মানুহ লাগিব। তো সেনেকুৱা মানুহ এজনো আছে, আজিৰ প্ৰায় মেক্সিমাম 20 বছৰ ধৰি ককাক এটা ঠেনেৰে কষ্ট কৰি আছে তেওঁ। লগতে তেওঁ ঘৰৰো কাম কৰে, একচুৱেলি ককাৰ বোৱাৰী হয় তেখেত। তো তেওঁৰ মানে গোটেইখিনি কাম, মানে তেওঁ বাথৰুম কৰে, যিকোনো নহওক যিমান যি তেওঁৰ কাম থাকে, তো ককাৰ গোটেইখিনি কাম একচুৱেলি এখেতে কৰে। তো এখেতে যিমানখিনি কাম আছে এখেতে কৰে। তো ভাল লাগিল তেওঁ যেতিয়া আগলৈ আৰু এনেকুৱাকৈ কৰিয়ে থাকে। তো গাইজ মই একচুৱেলি যিমানখিনি পাৰোঁ মই ককাৰ নাতিনীৰ পৰা কথাখিনি জানিলোঁ। আৰু মই ক'লোৱে একচুৱেলি ককাই কথা যদিও কয় মানে বুজি নাপাব, তো মই সেইটোৰ কাৰণে ককাক মানে বেছি নুসুধিলোঁ। মই জাষ্ট আপোনালোকক ককাক দেখালোঁ, তেওঁৰ নাতিনীৰ পৰা কথাখিনি জানিলোঁ। তো গাইজ মই মানে ভিডিঅ'টো শেষ কৰাৰ আগত মই ককাক দেখাই কিনি ভালদৰে দেখাই পেলাই ভিডিঅ'টো মই শেষ কৰিম। তেওঁ কেনেকৈ খোজকাঢ়ে তো গোটেইখিনি মই দেখাম। আৰু গাইজ যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু নিশ্চয় যাতে শ্বেয়াৰ কৰে। 135 বছৰৰ ককাক যাতে আপুনি নহয় আৰু বেলেগকো দেখক যে আজিও আছে এনেকুৱা মানুহ জীয়াই। শেষত মানে কি মই পাহৰিয়ে গৈছিলোঁ, কাৰণ ইমান বয়স। তো তেওঁৰ পৰাই যদি অলপ আশীৰ্বাদ লৈ নাযাওঁ জীৱনতনো আৰু কি কৰিম তো মোক অলপ আশীৰ্বাদ কৰিব।